উপনিৰ্বাচনত মোক টিকেট দিব লাগে বুলি মই দৰখাস্ত কৰা নাই, আবেদনো কৰা নাই। হৈ গ'ল। দ্বিতীয় প্ৰশ্ন, আচ্ছা, তাৰ পিছত আপুনি বিপিএফ দলত যোগদান কৰাক লৈ এটা চৰ্চা এই সন্দৰ্ভত। ইয়াৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে বুলি মই নাভাবোঁ, কাৰণ বিপিএফ দল বৰ্তমানৰ যিটো পৰিস্থিতি, এই উপনিৰ্বাচনৰ পিছত এইটো আৰু দল হিচাপে নাথাকে। এই কথাটো বহুতো মেল মিটিঙত আমি দেখিছোঁ, দেখাৰ কাৰণেহে আমি কৈছোঁ। এতিয়া মই অথবা আমি বিপিএফ দলত উভতি যোৱাৰ কোনো প্ৰশ্ন নাই, বৰঞ্চ প্ৰতিদিনেই বিপিএফ দলৰ পৰা ইউপিপিএল দলত হাজাৰ হাজাৰ দলীয় নেতা কৰ্মী যোগদান হৈ থকাটো আপোনালোকেও দেখিছে। তো উভতি যোৱাৰ প্ৰশ্ন থাকে ক'ত? মই কিছু সময় আগতে ক'লে যে চন্দন ব্ৰহ্মক মই মানুহ পঠিয়াইছিলোঁ অনাৰ বাবে, তো নাহিলে মই কি কৰিম? তেখেতে কাক পঠাইছে, পঠোৱা নাই, এতিয়া মই নাজানি বুলি ক'লে কথাটোনো কোনপিনি আৰু কি হ'ব? ইয়াৰ কাৰণে যিটো কথা সত্যতা নাই, এই কথাৰ উত্তৰ দিবলগীয়া প্ৰয়োজন কিবা থাকে জানো? হাগেমা মহলীয়ে আজি কৈছে যে চিডলি উপনিৰ্বাচনটো হৈছে ছেমি ফাইনেল, ফাইনেলটো হ'ল 2025 পাৰিষদৰ নিৰ্বাচন। তো 2024 উপনিৰ্বাচনত জিকিব আৰু 25 তেওঁলোকৰ খাটাং চৰকাৰ গঠন কৰিব। কিছু সময় আগতে হাগেমা মহলীয়ে কৈছে। মই নাজানো দেই, সঁচাকৈ কৈছে নে? সঁচাকৈ যদি কৈছে তেতিয়া মোৰ এটা উত্তৰ থাকিব। তেখেতে পুনৰ BTCৰ চিফ হ'ব, চৰকাৰ গঠন কৰিব বুলি কোৱা কথাটো আপোনালোকে কেইবাৰ শুনিল বৰ্তমানলৈকে? ইয়াৰ জবাবটো আপোনালোকে দিয়ক আগত, নহ'লেও 20 বাৰমান হ'ল। প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াৰ পৰা BTCৰ চিফ হ'ল, তেতিয়াৰে পৰাই এই আৰু বেছি দিন নাই, পুনৰ ময়ে চিফ হ'ম, বিপিএফ দলে পুনৰ আৰু BTC চলাব। এইটো ক'বলৈ গ'লে 4 বছৰ গ'ল। 25ৰ কথা তেখেতে কৈছে আজি, কিয় ক'লে? 25ত পুনৰ নিৰ্বাচন খেলি তেওঁ চিফ হ'ব বিচাৰিছে। তো গতিকে তেখেতে পুনৰ 25-26ৰ কথা বাদ দিয়ক, বৰ্তমান আৰু অতীতৰ পৰাই তেওঁ কৈ আছে যে পুনৰ ময়ে চিফ হৈ আছোঁ। তো এই কথাৰ কিবা বাস্তৱতা আছে? কেতিয়াবা তেওঁৰ কথা কোৱাৰ বাস্তৱত পৰিণত হোৱা আপোনালোকে দেখিছে? তো গতিকে ছেমি ফাইনেল ফাইনেল বুলি একো কথা নাই। আমাৰ কথাটো হ'ল দল হিচাপে জিকিব লাগে, জিকি পেলাই ৰাইজৰ আমি কাম কৰিব লাগে। নিৰ্বাচন জিকাটো অকল উদ্দেশ্য নহয়, ৰাইজৰ অভাৱ অভিযোগ সমস্যাবিলাকক সমাধান কৰাটো আমাৰ দলৰ দায়িত্ব কৰ্তব্য। আৰু দলীয় হিচাপে যেতিয়া জিকিব, আমাৰ দলৰ প্ৰতিনিধি হ'ব, সেই প্ৰতিনিধি বিধায়ক হওক, মন্ত্ৰী হওক, MCLA হওক, তেখেতসকলে জনসেৱাত ব্যস্ত হ'ব লাগে। আমাৰ কথাটো হ'ল এইটো, ইয়াত ছেমি ফাইনেল ফাইনেলৰ কথা নাহে। যিহেতু বাৰে বাৰে